স্বাগতম জনাইছো ইউটিউব চেনেল RituRaz সলিউশনলৈ আশা কৰো আপোনালোক ভালে আছে মই আজি আপোনালোকৰ মাজলৈ ভিডিও এটি লৈ আহিছো আজি ভিডিওটি হৈছে Flipkart শপিং এপ সব আপোনালোকৰ মোবাইলে Flipkart শপিং এপছটো আছে যেটো আমি অনলাইন শপিং কৰো আৰু এই Flipkart শপিং এপছত নতুনকৈ UPI সংযোজিত হৈছে মানে Flipkart UPI ইয়াতে আমি কেনেকৈ বেংকৰ একাউণ্ট এড কৰিব পাৰি আৰু বেংকৰ একাউণ্ট এড কৰিলে 10 সুপাৰ পইণ্টছ কেনেকৈ লাভ কৰিব পাৰি তাৰ বিষয়ে মই আজি আপোনালোকক গোটে ডিটেইলছ জনাম স্টেপ বাই স্টেপ সো আপোনালোকৰ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব প্ৰথমে আপোনালোকৰ মোবাইলৰ পৰা Flipkart এপছ টো উলিয়াই লওক যেনেকৈ মই Flipkart এপছ টো উলিয়াই ললো আৰু ইয়াতে ক্লিক কৰিলো ঠিক আছে তাৰ পাছতে Flipkartৰ হোম পেজটো খোল খালে ঠিক আছে ইয়াতে Flipkart আছে এফালে আছে গ্ৰসাৰী আছে আৰু ইয়াতে তলত লিখা আছে Flipkart UPI ঠিক আছে আমি Flipkart UPI ক্লিক কৰিলো এটা লিখাই আছে get 10 super coins for linking your bank account আমি যদি বেংকৰ একাউণ্টৰ লগত লিংক কৰো তেতিয়া হলে আমি 10 super coins পাম আৰু ৰিসেন্ট ট্ৰানজাকচনৰ তলত লিখা আছে add bank account আৰু তলত লিখা আছে add rupee credit card ঠিক আছে আমি add bank accountত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিলো তাৰ পিছত নতুন পেজ এটা খোল খালে ইয়াতে লিখা আছে get started with Flipkart UPI ঠিক আছে আপোনালোকৰ বেংকৰ একাউণ্ট কোনটো হয় কি বেংকৰ একাউণ্ট হেতু সাৰ্চ কৰি লব মোৰ যেহেতু ইউনিয়ন হয় সো মই ইউনিয়ন বেংকৰ একাউণ্টটো সাৰ্চ কৰিলো মই ইউনিয়ন বেংক বুলি মাৰি দিলো আৰু ইয়াতে সাৰ্চ কৰিলো আপোনালোকৰ সাৰ্চ কৰিব এনেকৈ সাকয়টো ইউনিয়ন বেংক অফ ইণ্ডিয়া আহিছে ইয়াতে ক্লিক কৰিলো তাৰপিছত এলাউ কৰি দিব এলাউ কৰাৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টত দিয়া নাম্বাৰটো সিম 1 আছে নে সিম 2 আছে এটো চুজ কৰি লব ঠিক আছে মই চুজ কৰি ললো তাৰ পিছত সেন্ডিং এসএমএস মেসেজ এটা যাব এ দেখুৱাই আছে অলপ ওয়েট কৰিব মানে ফাইন বিচাৰি আছে আপোনালোকৰ একাউণ্টটো সব একাউণ্টটো লিংক হৈ গল ইয়াতে আছে ইউ আৰ অল সেট বুলি লিখা আহিলে আৰু যদি আপুনি ৰিসেট কৰিব বিচাৰে ৰিসেট কৰিব নহলে ডান কৰি দিব ঠিক আছে এটা ক্লিক কৰাৰ পিছত আকৌ নতুন পেজ এটা খোল খালে আৰু ইয়াতে লিখা আছে ইউ আৰ্ন 10 সুপাৰ কইন্স your super coins are on the away and will be credited to your account shortly ঠিক আছে আমাৰ এতিয়া 10 সুপাৰ কইন্স টো সোমাব ইয়াতে গটিতত আমি ক্লিক কৰিলো গটিতত ক্লিক কৰাৰ লগে লগে UPI ID বুলি লিখা আছে ফাইনালি আমাৰ UPI ID টো ক্ৰিয়েট হৈ গল আৰু তলত চাও ইয়াতে ধুনিয়াকৈ ফেসিলিটিবোৰ আহি গৈছে মানে ফিচাৰ্ছবোৰ আহিছে স্ক্যান এণ্ড পে আপুনি স্ক্যান কৰি পে কৰিব পাৰে আৰু স্ক্যান কৰি পে কৰিলে 10 সুপাৰ কইন্স পাব ঠিক আছে নেক্সট লিখা আছে বিলছ এণ্ড ৰিচাৰ্জ কৰিলে আপোনালোকে ₹50% অফ পাব ইয়াতে পে এনি UPI ID যিকোনো UPI ID পে কৰিব পাৰে আৰু লগতে ইয়াতে আছে পে ফোন নম্বৰ আপোনালোকে ফোন নম্বৰৰ জৰিয়তে মানি সেন্ড কৰিবলৈ পাৰিব এনেকৈ আপোনালোকে Flipkart UPI সেট কৰি কিনে নিউ ফিচাৰ্ছবোৰ ব্যৱহাৰ কৰিবলৈ পাৰিব এনেকৈ আপোনালোকে অতি সহজতে Flipkart UPI বেংকৰ একাউণ্ট এড কৰিব পাৰিব লগতে 10 সুপাৰ কইন্স লাভ কৰিব পাৰিব আজি ভিডিওটি মানে আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ